ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৰাজনীতি খণ্ডৰ দ্বিতীয় অধ্যায় অৰ্থাৎ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ নামৰ পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ প্ৰথম খণ্ড আকাৰে আগবঢ়াব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰখিনি প্ৰথমৰ পৰা শেষলৈ চাবাহঁত আৰু তোমালোকে বহীত কৰা নাই যি লিখি ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিকৰ নাম কি? এতিয়া উত্তৰটো হৈছে গ্ৰীক দাৰ্শনিক প্লেটো। এতিয়া গ্ৰীক দাৰ্শনিক প্লেটোৱে হৈছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমজন ৰাজনৈতিক দাৰ্শনিক। এতিয়া এই ছবিটোত তোমালোকে ধৰিব পাৰিছা, এইটো ছবি হৈছে প্লেটোৰ ছবি, যে কিতাপতো আছে এইটো ছবি, আৰু প্লেটোৰ পাছতে মানে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিলে এৰিষ্টটলে। এইটো কথাও তোমালোকে জানি থবা। পিছৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰ মানে কি? উত্তৰটো হৈছে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। এতিয়া গণতন্ত্ৰ মানে এই শব্দটোতে আচলতে অৰ্থটো নিহিত হৈ আছে। গণ মানে হৈছে জন, গণ মানে হৈছে জন, আৰু তন্ত্ৰ মানে হৈছে শাসন, অৰ্থাৎ জনসাধাৰণৰ শাসন। তন্ত্ৰ মানে শাসন, জনসাধাৰণৰ শাসন। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা এক পৰোক্ষ শাসন। আৰু গণতন্ত্ৰত সকলো ক্ষমতা উৎস অধিকাৰী জনসাধাৰণ। আৰু জনসাধাৰণৰ নিৰ্বাচনৰ দ্বাৰা যিহেতু মানে যিসকল মানে চৰকাৰক প্ৰতিনিধিত্ব কৰা ব্যক্তি সেইসকল নিৰ্বাচিত হয়, আৰু সেইসকলেই দেশৰ মানে প্ৰশাসন যন্ত্ৰটো মানে অধিকাৰী হয়, অৰ্থাৎ পৰিচালনা কৰে। কিন্তু সেইসকল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তিহে হয়। সেইকাৰণে গণতন্ত্ৰ সকলো ক্ষমতা উৎস অধিকাৰী জনসাধাৰণ বুলি কৈছে। এইখিনিতে আৰু এটা কথা তোমালোকে জানি থবা যে গণতন্ত্ৰ সম্পৰ্কত মানে এজন বিখ্যাত ব্যক্তি, তেখেত আছিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন। আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ ওপৰত এটা মানে জনপ্ৰিয় সংজ্ঞা আগবঢ়াইছিল, আৰু যিটো সংজ্ঞা এতিয়াও জনপ্ৰিয় হৈ আছে। তেওঁৰ মতে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ চৰকাৰ, জনসাধাৰণৰ দ্বাৰা হোৱা চৰকাৰ, জনসাধাৰণৰ বাবে গঠিত চৰকাৰ। অৰ্থাৎ গণতন্ত্ৰ মানে হৈছে ইংলিছ টাৰ্মটো ডেম'ক্ৰেচি ইজ দ্য পিপুল, বাই দ্য পিপুল এণ্ড ফৰ দ্য পিপুল। এতিয়া এই ছবিটোত তোমালোকে দেখিছা যে ডেম'ক্ৰেচিত আচলতে জনসাধাৰণৰ মানে অধিকাৰ থাকে, তেওঁলোকৰ স্বাধীনতা থাকে, আৰু তেওঁলোকে মানে নিজেই মানে চৰকাৰৰ প্ৰতিনিধিক তেওঁলোকে নিৰ্বাচন কৰিব পাৰে। আৰু যদি কিবা কাৰণত মানে চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ বিপৰীতে কাম কাজ কৰে, তেনেহ'লে তেওঁলোকে মাত মাতিব পাৰে, আৰু পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকক সেই প্ৰতিনিধিক তেওঁলোকে পৰাজিত কৰিব পাৰে। গতিকে গণতন্ত্ৰত জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস। পিছৰ প্ৰশ্নটো হৈছে আধুনিক যুগত চৰকাৰৰ শ্ৰেণী বিভাজন কৰা দুজন পণ্ডিতৰ নাম লিখা। এতিয়া চৰকাৰৰ শ্ৰেণী বিভাজন সম্পৰ্কত মানে বিভিন্নজন ব্যক্তিয়ে শ্ৰেণী বিভাজন কৰিছিলে। এতিয়া তাৰে ভিতৰত মানে দুজন পণ্ডিত হৈছে মেৰিয়ট আৰু লিকক। এতিয়া এইখিনিতে এটা কথা তোমালোকে জানি থবা, এই মানে চৰকাৰ শ্ৰেণী বিভাজন কৰা মানে আধুনিক যুগৰ পণ্ডিতৰ ভিতৰত মানে মেৰিয়ট আৰু লিককৰ ভিতৰত লিককৰ যিটো শ্ৰেণীবিভাগটোৱে আটাইতকৈ গ্ৰহণযোগ্য বুলি মানে বিবেচিত হৈছে। লিককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিছে। এটা আছিলে তেওঁৰ মতে একনায়কত্ব বা স্বৈৰতন্ত্ৰ, আৰু আনটো হৈছে গণতন্ত্ৰ। এই কথাটো তোমালোকে জানি থবা। গণতন্ত্ৰ সম্পৰ্কত তোমালোকক ক'লোৱেই, কিন্তু একনায়কত্ব বা স্বৈৰতন্ত্ৰ মানে হৈছে মানে নিজৰ ইচ্ছা অনুসৰি যি শাসন কাৰ্য পৰিচালনা কৰে, সেইটোৱে হৈছে একনায়কত্ব। এইটো তোমালোকে জানি থবা। এতিয়া এটা সময়ত জাৰ্মানীত মানে হিটলাৰৰ নেতৃত্বত, এডলফ হিটলাৰৰ নেতৃত্বত একনায়কত্ববাদৰ সূচনা হৈছিলে। সেই কথাটো তোমালোকে জানি থবা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে কোনটো পদ্ধতিৰ চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয়?
এই পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ক'ত? এতিয়া উত্তৰটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰক মানে ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয় আৰু এই পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে জানি থবা যে সংসদীয় পদ্ধতিৰ চৰকাৰ মানে য'ত আচলতে আমাৰ সংসদৰ দ্বাৰা গঠিত। এতিয়া যেনেকৈ আমাৰ ভাৰতবৰ্ষত মানে উচ্চ সদন আৰু নিম্ন সদনৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ সংসদখন গঠিত। এতিয়া আমি উচ্চ সদন বুলি কওঁতে মানে ৰাজ্যসভা আৰু নিম্ন সদন বুলি ক'লে আমি লোকসভা বুলি জানিব লাগিব। এইখিনিতে আৰু এটা কথা তোমালোকে জানি থবা যে উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাৰ সদস্য মানে ভাৰতৰ মানে 250 জন আৰু নিম্ন সদন অৰ্থাৎ লোকসভাৰ সদস্য 545 জন। আৰু তোমালোকক এইটোও জানি থবা যে ইংলেণ্ড বা আমেৰিকাত সেই সদনৰ মানে পদ্ধতিটো বেলেগ। আমেৰিকাৰ মানে সংসদক মানে কংগ্ৰেছ বুলি কোৱা হয়, সেই কথাটো তোমালোকে জানি থবা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ কি? এই পদ্ধতিৰ চৰকাৰৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো মই পাঠ কৰি দিছোঁ। কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি যি পদ্ধতিৰ চৰকাৰ গঢ় লৈ উঠে তাকে সংসদীয় পদ্ধতিৰ চৰকাৰ বোলে। এতিয়া এইখিনিতে এটা কথা জানি থবা যে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত এটা পোনপটীয়া সম্পৰ্ক থাকে। কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত মানে কাৰ্যপালিকা বুলি ক'লে আমি এতিয়া ধৰা ভাৰতবৰ্ষত যেনেকৈ মানে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আচলতে যি মন্ত্ৰীসভা গঠন হৈছে সেইটো আমি মানে কাৰ্যপালিকা বুলি ক'ম। আৰু বাকী যিসকল মানে বিধায়ককে ধৰি যি মানে বিধানমণ্ডল আছে সেয়া আমি বিধানমণ্ডলৰ অন্তৰ্গত বুলি ক'ব লাগিব। এতিয়া সেই কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত এটা সম্পৰ্কৰ ওপৰত ভিত্তি কৰি মানে এই সংসদীয় পদ্ধতি চৰকাৰ গঢ় লৈ উঠে। সেইটো কথা তোমালোকে জানি থবা যে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সম্পৰ্কৰ ওপৰত ভিত্তি কৰি যি পদ্ধতি চৰকাৰ গঢ় লৈ উঠে তাকেই সংসদীয় পদ্ধতি চৰকাৰ বোলে। এতিয়া ইয়াৰ 3টা বৈশিষ্ট্য বুলি ক'লে এতিয়া প্ৰথম বৈশিষ্ট্যটো হৈছে 2জন মুৰব্বী। এই চৰকাৰৰ 2জন মুৰব্বী ব্যৱস্থা আছে, এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন হৈছে নামমাত্ৰ কাৰ্যপালিকা। এতিয়া যদি আমি ভাৰতৰ মানে ব্যৱস্থাটোলৈ চাওঁ তেতিয়া আমি লক্ষ্য কৰিব পাৰিম যে ভাৰতত মানে প্ৰকৃত কাৰ্যপালিকা কোনজন বুলি ক'লে আমি মানে বাছনি কৰিব পাৰিম যে প্ৰকৃত কাৰ্যপালিকা হৈছে বৰ্তমান এতিয়া মানে যিজন প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া প্ৰকৃত কাৰ্যপালিকা মানে প্ৰধানমন্ত্ৰীজন প্ৰকৃত কাৰ্যপালিকা হ'ব। আৰু নামমাত্ৰ কাৰ্যপালিকা হৈছে ৰাষ্ট্ৰপতিজন। সেইটো ভাৰতৰ সংবিধানেই প্ৰদান কৰিছে, কাৰণ ৰাষ্ট্ৰপতিজন যদিও মানে ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰখনৰ মুৰব্বী কিন্তু তেওঁ যিখিনি সাংবিধানিক ক্ষমতা প্ৰদান কৰিছে সেইখিনিয়ে তেওঁক আচলতে নামমাত্ৰ কাৰ্যপালিকাৰহে মৰ্যাদা প্ৰদান কৰিছে। এতিয়া 2 নম্বৰ পইণ্টটো হৈছে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। এতিয়া কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ যিসকল সদস্য থাকিব সেই সদস্যসকলো মানে কি হ'ব বিধানমণ্ডলৰ সদস্য। মানে ইটোৰ লগত সিটোৰ এটা পোনপটীয়া সম্পৰ্ক আছে। বিধানমণ্ডলৰ পৰা যিদৰে মন্ত্ৰী পৰিষদ গঠন হৈছে সেইকাৰণে আমি ক'ব পাৰোঁ যে কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। এতিয়া 3 নম্বৰ পইণ্টটো হৈছে বিধানমণ্ডলৰ কাৰ্যপালিকা ওচৰ সম্পৰ্ক আছে। এতিয়া এই পদ্ধতিৰ চৰকাৰত বিশেষকৈ মানে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত এটা নিবিড় সম্পৰ্ক আছে আৰু পোনপটীয়া সম্পৰ্ক থকাৰ বাবে মানে যিকোনো কাম অতি সহজতে সম্পাদন কৰিব পাৰে। এতিয়া এইখিনিতে আৰু এটা কথা জানি থবা তোমালোকে সংসদীয় পদ্ধতিৰ চৰকাৰৰ আৰু কেইটামান বৈশিষ্ট্য আছে। এতিয়া সেইকেইটাৰ ভিতৰত মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ, সেই কথাটো তোমালোকে জানি থবা যে সংসদীয় পদ্ধতি চৰকাৰত কাৰ্যপালিকাৰ সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। সেই কথাটো জানিবা তোমালোকে। বিধানমণ্ডলে যদি অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়। আৰু মুঠৰ ওপৰত আমি বুজি পাব লাগিব যে কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। আৰু এটা বৈশিষ্ট্য তোমালোকে জানি থবা যে মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা, সেই কথাটো তোমালোকে জানি থবা। কিয়নো এই চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় আৰু মন্ত্ৰী পৰিষদে এজন সদস্যৰ বিৰুদ্ধে তাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়। যদি মন্ত্ৰী পৰিষদখনৰ কোনোবা এজন সদস্যই যদি তেওঁ ব্যৰ্থ হয় তেনেহ'লে সকলো সদস্যই দায়বদ্ধ হ'ব। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে সংসদীয়
চৰকাৰৰ 3টা গুণ আৰু 3টা দোষ উল্লেখ কৰা। এতিয়া সংসদীয় পদ্ধতি চৰকাৰৰ 3টা গুণ হৈছে এই পদ্ধতি চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে, ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰে। এতিয়া এইটো এটা ডাঙৰ সুবিধা, কাৰণ যিহেতু কাৰ্যপালিকা বিধানমণ্ডলৰ মাজত এটা সুসম্পৰ্ক সহযোগিতা থকাৰ বাবে মানে যিকোনো সমস্যাই অতি সহজে সম্পাদন কৰিব পাৰে। আৰু 2 নম্বৰ গুণটো হৈছে এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱাৰ বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে। কাৰণ যিহেতু কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়, কাৰণ বিধানমণ্ডলৰ অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মানে চৰকাৰখন ভংগ কৰিব পাৰে, সেইকাৰণে মানে জনগণৰ স্বাৰ্থৰ বিপৰীতে, জনসাধাৰণৰ কল্যাণৰ বিপৰীতে যদি কিবা কাম কাজ চৰকাৰখনে মানে কৰিবলৈ যায়, তেনেহ'লে সেই চৰকাৰখনক মানে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি পদত্যাগ কৰাব পাৰে। কিন্তু সেইকাৰণে সেই চৰকাৰখনে জনসাধাৰণৰ হিতৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে। এতিয়া 3 নম্বৰ পইণ্টটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক গুৰুত্ব দি কাৰ্য সম্পাদন কৰে, অন্যথা বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়। এতিয়া জনমতৰ ওপৰত গুৰুত্ব দি এই পদ্ধতি চৰকাৰে মানে কাৰ্য সম্পাদন কৰে। সেইটো কথা তোমালোকে জানি থবা যে জনমত মানে জনসাধাৰণৰ কল্যাণৰ হকে তেওঁলোকে কাম কাজ কৰিব লাগিব, যে জনসাধাৰণৰ কল্যাণৰ বিপৰীতে কাম কাজ কৰিব নোৱাৰিব। এতিয়া এইখিনিতে এটা কথা জানি থবা যে জনমত মানে কি। আচলতে জনমত মানে আমি সাধাৰণ অৰ্থত ক'বলৈ গ'লে এজন ব্যক্তিয়েও যদি জনসাধাৰণৰ কল্যাণৰ বাবে কাম কাজ কৰে, সেয়াও আমি জনমত বুলি ক'ব পাৰোঁ, বা এটা প্ৰতিষ্ঠান বা এটা সংগঠন বা এটা দল যি মানে জনসাধাৰণৰ কল্যাণৰ হকে কাম কাজ কৰে, সেয়ে আমি জনমত বুলি কওঁ। যদি চৰকাৰখনে জনমতৰ বিৰোধী কাম কাজ কৰে, তেতিয়া মানে কি হ'ব, বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব। মানে বিৰোধী দলবিলাকে বিভিন্ন ধৰণৰ সমালোচনা মানে কৰিব, যাৰ ফলত তেওঁলোকে জনসাধাৰণৰ হিতৰ বিপৰীতে কাম কাজ কৰিব নোৱাৰিব বা কল্যাণৰ বিপৰীতে কাম কাজ কৰিব নোৱাৰিব। এতিয়া সংসদীয় পদ্ধতি চৰকাৰৰ 3টা দোষ হৈছে যে সংসদীয় পদ্ধতি চৰকাৰ যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চাৰ চৰকাৰ গঠিত হয়। এতিয়া এইটো এটা কথা জানি থবা যে আমি নিৰ্বাচনত মানে কোনো এটা ৰাজনৈতিক দলে মানে সংখ্যাগৰিষ্ঠতা, বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগিব। যে ধৰা এতিয়া আমাৰ অসমত 124খন আসন আছে, এতিয়া 124খন আসনৰ ভিতৰত আধাতকৈ যদি এখন আসন বেছিকৈ লাভ কৰিব লাগিব, সেইটোৱে আমি সংখ্যাগৰিষ্ঠতা বুলি কওঁ। যদি সংখ্যাগৰিষ্ঠতা যদি লাভ কৰিব নোৱাৰে, তেতিয়া বেলেগ মানে ৰাজনৈতিক দলৰ লগত মানে সংযুক্ততা কৰি পেলাই মৰ্চা চৰকাৰ গঠন হয়। এতিয়া সেই মৰ্চা চৰকাৰ গঠন হ'লে কি হয়, কিবা কাৰণত সেই চৰকাৰখন ভাগিও যাব পাৰে, কাৰণ বিভিন্ন দলবিলাকৰ মতামত বা আদৰ্শবিলাক একে নহয়, সেয়েহে মানে চৰকাৰখন ভাগি যাব পাৰে। সেইকাৰণে ইয়াৰ এটা দোষ। এটা 2 নম্বৰ পইণ্টটো হৈছে এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম কাজত প্ৰায়ে অনভিজ্ঞ হোৱা দেখা যায়। বিভাগীয় কাম কাজত প্ৰায় অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। এতিয়া কিছু ক্ষেত্ৰত দেখা যায় যে সংসদীয় পদ্ধতি চৰকাৰৰ যিবিলাক বিভাগীয় মন্ত্ৰী আছে, তেওঁলোকে নিজৰ বিভাগত অনভিজ্ঞ হোৱা দেখা যায়। এতিয়া নিজৰ বিভাগত যদি অনভিজ্ঞ হয়, বিভাগটো ভাল ধৰণে সম্পাদন কৰিব নোৱাৰে, যেনে এতিয়া ধৰা মানে কৃষি ক্ষেত্ৰতে হওক বা স্বাস্থ্য ক্ষেত্ৰতে হওক বা শিক্ষা ক্ষেত্ৰতে হওক, এতিয়া প্ৰত্যেকটো বিভাগৰ ওপৰত যদি মন্ত্ৰীসকলৰ নিজস্ব মানে অভিজ্ঞতা থাকে বা নিজস্ব জ্ঞান থাকে, তেতিয়া সুন্দৰৰূপে মানে নিজৰ বিভাগটো চলাব পাৰে। যদি মানে সেই ক্ষেত্ৰত যদি তেওঁলোকৰ মানে জ্ঞানটো অলপ কম থাকে, তেতিয়া মানে আমোলাসকলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়, আৰু আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিলে হয়তো জনসাধাৰণৰ হিতৰ বিপৰীতেও কাম কাজবিলাক সম্পাদন হ'ব পাৰে। এতিয়া 3 নম্বৰ পইণ্টটো হৈছে এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে, দলবিলাকৰ মাজত থকা অন্তঃকণ্ডলৰ ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম কাজৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। এতিয়া দলীয় প্ৰথাই এই মানে ব্যৱস্থাত বিশেষ গুৰুত্ব লাভ কৰে। এতিয়া মানে যিহেতু মানে সংসদীয় পদ্ধতি চৰকাৰত মানে বিভিন্ন দলে মানে প্ৰতিদ্বন্দ্বিতা কৰে, আৰু প্ৰতিদ্বন্দ্বিতা কৰি মানে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও মানে মৰ্চা চৰকাৰ গঠন কৰে বা সংযুক্ত চৰকাৰ গঠন কৰে। এতিয়া কেতিয়াবা এনেকুৱা হয় যে
মানে দলবিলাকৰ মাজত মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ মাজত কণ্ডলৰ সৃষ্টি হয়, যাৰ ফলত মানে ৰাজনীতিত এটা বিষাক্ত পৰিৱেশৰ সৃষ্টি হয়। আৰু এই প্ৰভাৱে মানে কি হৈছে, চৰকাৰৰ কাম কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। আৰু চৰকাৰৰ কাম কাজৰ ওপৰত যেতিয়া বিৰূপ প্ৰভাৱ পেলাব, তেতিয়া জনসাধাৰণৰ কল্যাণৰ পৰিমাণ কম হ'ব। এতিয়া এইকেইটাই হৈছে ইয়াৰ দোষ। ইয়াতে এটা কথা তোমালোকে জানি থবা যে সংসদীয় পদ্ধতি চৰকাৰৰ গুণ আৰু দোষ, আটাইকেইটা গুণ আৰু দোষ তোমালোকে মানে জানিবলৈ চেষ্টা কৰিবা। কিতাপত মানে গোটেইকেইটা কথা আছে, মানে গোটেইকেইটাই আছে, মানে 5টামানকৈ পইণ্টছ আছে, গতিকে আটাইকেইটাই তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া মই মানে পিছৰ পইণ্টছকেইটা তোমালোকক ইয়াত মই অকণমান কৈ দিছোঁ যে সংসদীয় পদ্ধতি চৰকাৰৰ পিছৰকেইটা মানে গুণ আছিলে যে এই চৰকাৰ নমনীয় চৰিত্ৰ, এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ, যে মানে কি হৈছে যে নমনীয় মানে আচলতে সহজভাৱে মানে কাৰ্যপালিকা পৰিৱৰ্তন হয়। এই কথাটো তোমালোকে জানি থবা। আৰু মানে আৰু এটা গুণ সংসদীয় পদ্ধতি চৰকাৰ হৈছে যে সংসদীয় পদ্ধতি চৰকাৰত কাৰ্যপালিকাই স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে। অৰ্থাৎ মন্ত্ৰী পৰিষদে মানে স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে। যদি মন্ত্ৰী পৰিষদে স্বেচ্ছাচাৰীভাৱে কাম কৰে, তেন্তে ৰাজনৈতিক দলে কি হ'ব, মানে ক্ষমতাত থকা ৰাজনৈতিক দলে যদি কিবা কাৰণত স্বেচ্ছাচাৰীভাৱে কাম কাজ কৰে, তেতিয়াহ'লে বিধানমণ্ডলৰ অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে। এতিয়া এইকেইটা হৈছে ইয়াৰ গুণ। আৰু থাকি যোৱা দোষকেইটা হৈছে, এইটো জানি থবা তোমালোকে যে ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতি চৰকাৰ মন্ত্ৰী পৰিষদৰ হাতত বিধাই নিয়া কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে। এতিয়া ক্ষমতাৰ পৃথকীকৰণ নীতি যিহেতু এই পদ্ধতি চৰকাৰত নাই, সেয়ে মানে কি হৈছে বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা ইয়াত ন্যস্ত থাকে, যাৰ ফলত মন্ত্ৰী পৰিষদে কেতিয়াবা মানে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে, মানে নিজৰ ইচ্ছা অনুসৰি কিছুমান কাম কাজ চলোৱাৰ সম্ভাৱনা থাকে। আৰু এটা ইয়াৰ দোষ আছে যে এনে চৰকাৰত বিধানমণ্ডলৰ সদস্যসকলে এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নোহোৱালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব নোৱাৰে। এতিয়া যদি কিবা কাৰণত মানে এনে পদ্ধতি চৰকাৰে চৰকাৰ গঠন কৰে, বিধানমণ্ডলৰ সদস্যসকলে এবাৰ নিৰ্বাচিত হোৱাৰ পিছত যদি চৰকাৰ গঠন কৰে, যদি তেওঁলোকে জনস্বাৰ্থ বিপৰীতেও যদি কাম কাজ কৰিবলৈ যায়, তেওঁলোকে মানে 5 বছৰলৈকে তেওঁলোকে সেই কাম কাজ কৰিব পাৰিব। কিন্তু 5 বছৰৰ পিছতহে আচলতে জনসাধাৰণে তাৰ প্ৰতিশোধ ল'ব পাৰিব। সেইটো কথা তোমালোকে জানি থবা, কাৰণ 5 বছৰৰ পিছতহে নিৰ্বাচন হ'ব। সেই 5 বছৰৰ পিছত তেওঁলোকক মানে তাৰ পৰা আঁতৰাব পাৰিব, বা সেই মানে গাদীৰ পৰা আঁতৰাব পাৰিব। কিন্তু 5 বছৰলৈকে তেওঁলোকক মানে জনসাধাৰণে সেই জনস্বাৰ্থৰ বিপৰীতে কৰা কামৰ বিপৰীতে কোনো কাৰ্যপন্থা হাতত ল'ব নোৱাৰে। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে সংসদীয় পদ্ধতি চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। এতিয়া উত্তৰটো হৈছে ইংলেণ্ড। এতিয়া এনেকৈ কৰি আমাৰ সংসদীয় পদ্ধতি চৰকাৰ যিহেতু আমাৰ ইংলেণ্ডতেই জন্ম হৈছিলে, গতিকে ইয়াত তোমালোকে উত্তৰটো সংসদীয় পদ্ধতি চৰকাৰৰ ৰাষ্ট্ৰ এখন কেইবাখনো আছে ৰাষ্ট্ৰ, কিন্তু তাৰে ভিতৰত সংসদীয় পদ্ধতি চৰকাৰ থকা ৰাষ্ট্ৰখন হৈছে ইংলেণ্ড। সেই কথাটো তোমালোকে জানি থোৱা। সংসদীয় পদ্ধতি চৰকাৰ থকা এখন ৰাষ্ট্ৰ হৈছে ইংলেণ্ড। এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। এতিয়া ৰাষ্ট্ৰপতীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰতে বৰ্তমান ৰাষ্ট্ৰপতীয় চৰকাৰ আছে, ৰাষ্ট্ৰপতিৰ নেতৃত্বত চৰকাৰ গঠন হয়, আৰু ইয়াত ক্ষমতাৰ পৃথকীকৰণ নীতি আছে। এই সম্পৰ্কত তোমালোকক মই পিছত ক'ম। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা। এতিয়া ক্ষমতাৰ পৃথকীকৰণ নীতিত কেনে প্ৰকাৰ চৰকাৰ থাকে? এতিয়া ক্ষমতাৰ পৃথকীকৰণ নীতি হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ থাকে। এতিয়া ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হৈছে, যেনেকৈ আমি এতিয়া সংসদীয় পদ্ধতি চৰকাৰত কাৰ্যপালিকা, বিধানমণ্ডল বা ন্যায়পালিকা এই চৰকাৰৰ অংগবিলাক আছে। এতিয়া এই ক্ষমতাৰ পৃথকীকৰণ নীতিত প্ৰত্যেকৰে মানে নিজস্ব স্বাধীনতা থাকে, মানে কাৰ্যপালিকা বা বিধানমণ্ডল মানে এনেকৈ সম্পৰ্ক নাথাকে, তেওঁলোকে প্ৰত্যেকেই নিজ নিজ ক্ষেত্ৰত স্বাধীন। এতিয়া সেই মানে নীতিটো যুক্তৰাষ্ট্ৰ পদ্ধতি চৰকাৰত আছে। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত মানে আমি এই ক্ষমতাৰ পৃথকীকৰণ নীতিটো দেখিবলৈ পোৱা যায়। ক্ষমতাৰ পৃথকীকৰণ নীতিটো আমেৰিকা যুক্তৰাষ্ট্ৰতে দেখিবলৈ পোৱা যায়। এতিয়া তোমালোকে এই ছবিটো দেখিছা, কিতাপতো আছে। এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো আমি মানে হোৱাইট হাউচ বুলি কওঁ, ৰাষ্ট্ৰপতি ভৱন। গতিকে তোমালোকে ইয়াত ধৰিব পাৰিছা যে আমেৰিকা যুক্তৰাষ্ট্ৰতেই মানে প্ৰথম মানে আচলতে যুক্তৰাষ্ট্ৰ পদ্ধতিৰ চৰকাৰৰ সৃষ্টি হৈছিলে। আৰু
তাতেই মানে ৰাষ্ট্ৰপতিৰ নেতৃত্বতেই মানে চৰকাৰ গঠন হয়। এতিয়া আজিলৈ তোমালোকলৈ আগবঢ়োৱা খণ্ডটো ইমানতে সমাপ্ত কৰিছে। এতিয়া আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰসমূহ বুজি পাইছা। আৰু যদি কিবা কাৰণত তোমালোকে প্ৰশ্নোত্তৰখিনি মানে বুজি নোপোৱা তেনেহ'লে মোক তোমালোকে কমেণ্টত জনাবা, আৰু মই পৰৱৰ্তী খণ্ডত তোমালোকক বুজি নোপোৱা প্ৰশ্নখিনি মানে বুজাবলৈ চেষ্টা কৰিম। আৰু মই তোমালোকক পিছৰ খণ্ডত এই পাঠটো থাকি যোৱা মানে অংশখিনি আগবঢ়াম। আৰু মোৰ এই পাঠসমূহ তোমালোকে একাদিক্ৰমে পাই থাকিবলৈ এডুকেট ষ্টুডেণ্ট নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবা। আশা কৰিছোঁ তোমালোকে অনাগত দিনত ভালদৰে পঢ়া শুনা কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।